Hi everyone, Assamese blogger পূজাৰ আনেটি ভিডিঅ'লৈ মই পূজাই আপোনালোকক সম্ভাষণ জনাইছোঁ আৰু আজি হৈছে জানুৱাৰী 1 তাৰিখ ইংৰাজী নৱবৰ্ষ আৰু সকলোকে মই নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আৰু আজি সেই নৱবৰ্ষৰ কাৰণে আমাৰ বিহু ৰেডি দেই আৰু নৱবৰ্ষৰ বাবে আজি আমি মন্দিৰলৈ যাম মানে মন্দিৰত গৈ পেলাই তাই মানে কি কৈ থাকে আপোনালোকে হাঁহি উঠিব চাগে তাই কথা শুনি আমাৰতো হাঁহি উঠিয়ে থাকে আৰু আজি আপোনাৰ মন্দিৰলৈ যাম মন্দিৰটো আপোনালোকক দৰ্শন কৰাম তাকে মন্দিৰটো হৈছে ডিমাচা ৰজাৰ দিনৰ অলপ পুৰণা কীৰ্তিস্তম্ভ আছে শিৱ মন্দিৰো আছে কালী মন্দিৰো আছে আৰু ভাবিছোঁ আপোনালোককো দৰ্শন কৰাম নতুন বছৰতে তেনেহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ তেনেহ'লে আমাৰ পিহুৱেও কৈ দিছে আৰু তেনেহ'লে চাই থাককচোন ভিডিঅ'টো এয়া আমি আহি আছোঁ গাড়ীত এয়া পিহু সেয়া ভিতৰত শুই গ'লে ফল মূল লৈ আহিছোঁ শৰাই দিবৰ বাবে আৰু পিহু সেয়া টোপনি শুই গ'ল কালি টোপনি খুটি অলপ কালি 31st পাৰ্টি খোৱা হ'ল অলপ এতিয়া আমি আহি আছোঁ কিন্তু হোজাই টাউনৰ পৰা সম্ভৱ 45 মিনিট এঘণ্টা ইমান লাগি যাব কাৰণ অলপ ৰাস্তা আগত বেয়া আছে সেইবাবে তেনেহ'লে চাই থাকিবচোন ভিডিঅ'টো এয়া দেখিছে আমি গৈ আছোঁ হোজাই চহৰৰ পৰা অলপমান গাঁৱৰ ৰাস্তাত অলপ ভিতৰুৱা ৰাস্তাত সোমাই যাব লাগে এয়া আমি গৈ আছোঁ সঁচাকৈ পৰিৱেশটো বৰ ধুনীয়া অকণমান গোটেই সেউজীয়া চাৰিওফালে সঁচাই বহুত ভাল লাগিলে গৈ পেলাই আপোনালোকেও এবাৰ যাব লাগে চাবচোন বাৰু এয়া আমি এইটো ৰাস্তাইদিয়ে সোমাই যাম এতিয়া এয়া ৱেলকাম টু নভঙা লিখা আছে এয়া আমি আহি পাই গ'লোহি যিটো মন্দিৰৰ কথা কৈছিলোঁ কালী মন্দিৰ আৰু এইটো মন্দিৰ দেখিছে দীঘলীয়া পদূলিটো ইমান ধুনীয়া সোমাই অহাৰ ৰাস্তাটো আৰু আচলতে এইটো জোঠাই লিখা আছে দেখিছে এয়া ডিমাচা ৰজাৰ দিনৰ এটা পুৰণা মন্দিৰ এয়া দেখিছে পূজা চলি আছে এয়া এয়া পুৰণা স্তম্ভ আছিলে এতিয়া পৰিত্যক্ত অৱস্থাত এয়া দেখিছে সংৰক্ষণৰ অভাৱ এয়া শিৱ মন্দিৰ ওচৰতে আছে শিৱ মন্দিৰ কৰি থৈছে ইয়াতে গছজোপাতে আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ দেখিছে এয়া মন্দিৰ গছতে ৰঙা ফিটা বন্ধা হয় আৰু ইয়াত বান্ধিলে মনোকামনা সিদ্ধি হয় বুলি কোৱা হয় এয়া দেখিছে কাষতে মৰি খুটি বৰ ধুনীয়া পৰিৱেশটো আৰু ইয়াতে পদুম ফুল ফুলি আছিলে আৰু কেমেৰাত ভালদৰে বন্দী হোৱা নাই বাৰু দূৰত সেয়া বহুত ধুনীয়া লাগিছিলে পৰিৱেশটো এয়া দেখিছে অলপ দেখাইছোঁ মই পদুম ফুলবোৰ ফুলি আছে ৰঙা হৈ আছিলে বহুত ধুনীয়া লাগিছিলে মানে পৰিৱেশটো আৰু মন্দিৰৰ সন্মুখতে ইয়াৰ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে ইয়াৰ সন্মুখ ভাগ দেখিছে ইয়াৰ সন্মুখত মন্দিৰটো আৰু ইয়াৰ পূজাৰীয়ে ফুল অৰ্পণ কৰি আছে যিসকলে পূজা দিবলৈ আহিছিলে আৰু ছাইডত এয়াও চাকি জ্বলোৱাৰ ব্যৱস্থা আছে চাকি বাহিৰত জ্বলাব লাগে ভিতৰত জ্বলাবলৈ নিষিদ্ধ এয়া দেখিছে আৰু বহুত জাগ্ৰত মন্দিৰ হয় এয়া ডিমাচা ৰজাৰ দিনৰ এটা পুৰণা মন্দিৰ আৰু 7ম শতিকাতে এইটো এতিয়া আমি যাবলৈ ওলালোঁ এই মন্দিৰৰ পৰা আৰু গোটেই বছৰটোৰ বাবে ইংৰাজী নৱবৰ্ষৰ ভগৱতীৰ ওচৰত আশীষ বিচাৰিলোঁ তেনেহ'লে
কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আজিলৈ আহোঁ, ধন্যবাদ।